যোৱাবাৰ ভিডিঅ'ত প্ৰতিশ্ৰুতি দিছিলোঁ যে মই এই সন্ধ্যামণিহঁতৰ বাবে টিউবৱেল পুতিম। আজি টিউবৱেল পুতিবলৈ সাজু হৈছোঁ। এয়া টিউবৱেল পাইপ সকলো অনা হৈ গৈছে। এই তিনিজন ল'ৰা ছোৱালী মই দায়িত্ব লৈ আহিছিলোঁ, এটা ষ্টেপ কৰি গৈ আছোঁ। যোৱাবাৰ ভিডিঅ'ত যেতিয়া মই আপোনালোকক কৈছিলোঁ যে টিউবৱেলটো সিহঁতৰ বাবে দৰকাৰী হৈ আছিলে, যদিও পানীতে ব্যৱস্থা কৰিছে চৰকাৰে, কিন্তু তথাপিতো দিনটোৰ বাবে পানীৰ প্ৰয়োজন হয়। এতিয়া গৰম দিন আহিছে, লাহে লাহে পানী বেছিকৈ প্ৰয়োজন হৈ থাকিব। এবাৰে পানী আহে, গতিকে টিউবৱেলটো বহুতেই প্ৰয়োজন আছিলে। গতিকে আজি এই শুভ কামটো কৰিবলৈ গৈ আছোঁ, অপেক্ষা কৰক। ইহঁতৰ ঠাইডোখৰ বহুত শুকান, পানী বহুত তলত ওলায়। টোটেল 70 ফুট পাইপ আমি আনিছোঁ প্ৰথমতে। 1 2 3 4 5 6 7 ডাল, মানে 70 ফুট। লগত এইটো জিআই বুলি কয়, লোহাৰৰ পাইপ ওপৰত থাকে এইটো। গতিকে আজি বহুত দকৈ টিউবৱেলটো পুতিব লাগিব, ভাল পানী ওলাব লাগিব। আশীৰ্বাদ কৰিব যাতে পানীটো ধুনীয়া ওলায়। এটা সমস্যা সমাধান কৰিবলৈ গৈ আছোঁ, লাহে লাহে আৰু সমস্যা সমাধান কৰি থাকিব। আৰু ভাল খবৰ আপোনালোকক দি আছোঁ, সিহঁতৰ জীৱনলৈ কি ভাল আহিছে। গতিকে আপোনালোকৰ আশীৰ্বাদ ছাপৰ্টত মই কৰি যাবলৈ চেষ্টা কৰিছোঁ। 3জন অসহায় সন্তান, যাৰ পিতৃ মাতৃ কোনোৱেই নাই, তেওঁলোকৰ আজি 2 মাহ ধৰি ভিডিঅ' বনাই আছোঁ। প্ৰত্যেকটো ষ্টেপতে কিবা এটা নহয় কিবা এটা কৰিবলৈ গৈ আছোঁ। এই টিউবৱেল পুতাটো মোৰ এটা লক্ষ্য আছিলে, কাৰণ ইয়াৰ বাবে মই প্ৰস্তুত হ'ব লগা হৈছিলে। প্ৰত্যেকটো বস্তু সিহঁতৰ একোৱেই নাছিলে, একোখন ঘৰত থাকিব লগা বস্তু একোৱেই নাছিলে। প্ৰত্যেকটো বস্তু লাহে লাহে কৰি যাব লগা হৈছে। সন্ধ্যামণি আজি টিউবৱেলৰ কাম হৈ যাব। পানীটো এক টাইমে আহে ন, যিটো চৰকাৰে টেপ দিছিলে। পানী অকণমান নাটনি হয়গৈ, হয়নে? মানে এটা চিনটেক্স, এইটো 500 লিটাৰ চিনটেক্সত 3টা ল'ৰা ছোৱালীয়ে কেনেদৰে পানীয়ে জোৰাব? সেই পানীয়ে খোৱা পানীটো ব্যৱহাৰ কৰিব লাগে, গা ধোৱাটো ব্যৱহাৰ কৰিব লাগে, বাচন ধোৱাটো ব্যৱহাৰ কৰিব লাগে। গতিকে ইম্পচিবল। সেইবাবে এই কামটো কৰিব লৈছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? ভালেই লাগিছে। আজি কলেজ নগ'লা? আজি বন্ধ, আমাৰ পৰীক্ষা হৈ আছে। পৰীক্ষা হৈ আছে ন? বঢ়িয়া। আৰু খোৱা বোৱা ঠিকে চলি আছে তোমালোকৰ? আছে। ঠিকে চলি আছে ন? সন্ধ্যামণিহঁতৰ বাবে আৰু এটা ভাল খবৰ আছে, মই আপোনালোকক শেষত দি আছোঁ। কিন্তু প্ৰথমতে টিউবৱেলৰ কামটো আজি কৰি লওঁগৈ। এইখিনি জেগাতে টিউবৱেলটো বহোৱা যাব। এয়া মাটি খান্দি আছে মিস্ত্ৰীয়ে। ইয়াৰ পিছত ইয়াত বৰিং হ'ব, তাৰপিছত পানী ওলাব। মানে সিহঁতৰ এইটো এটা ডাঙৰ সমস্যা, পানীটো। গতিকে পানীৰ সমস্যাটো আজি সমাধান কৰি থৈ যাম। সকলো বস্তু ইতিমধ্যে বজাৰ কৰা হৈ গৈছে। মাত্ৰ ইয়াত পাইপ বহাব লাগিছে। মাটিটো মাটিটো টান হয় আৰু বহুত তলত পানী ওলায় বুলি ইয়াৰ মিস্ত্ৰীয়ে কৰে। সেইকাৰণে 70 ফুট পাইপ আনিব লগা হৈছে। আমাৰবিলাক ঠাইত 40-50 ফুটত পানী ওলাই যায়, ভাল পানী ওলায়। যিহেতু বালিয়া মাটি, এইপিনে মাটিটো মানে কঠুৱা মাটি, সেইবাবে এনেদৰে খান্দি লৈ তাৰপিছতে ইয়াত টিউবৱেলৰ যি বহোৱা কাম আৰম্ভণি হ'ব। আৰু যোৱাটো ভিডিঅ'ত আপোনালোকে দেখিছিলে, বাইদেউগৰাকীয়ে গেছ দিছিলে আৰু গেছ এটি সুন্দৰকৈ ব্যৱহাৰ কৰি আছে। লগতে সিহঁতি কি কৰিছে, গেছ বচাবৰ কাৰণে ইয়াত যিহেতু চৌকা পাতিব নোৱাৰে, ওচৰতে গেছ আছে, জ্বলাব নোৱাৰে জুই, সেইবাবে এক্সট্ৰাকৈ এনেকৈ জুইশাল এখন বাহিৰত অকণমানিকৈ টিঙৰ চালি দি পেলাই ইয়াক কৰি লৈছে। ইয়াতে জুইটো ভাত বনায়। সিহঁতি যিহেতু চিলিণ্ডাৰটো শেষ হ'লে প্ৰব্লেম হ'ব পাৰে, মই নাহিব পাৰোঁ, সেইবাবে এই ব্যৱস্থা কৰিছে। চক নাই, সিহঁতৰ ল'ৰা ছোৱালী 3টাৰ কি চিন্তাধাৰা। বাঁহ কাটি আনিলা? বা ল'ৰাটোৱে বহুত কষ্ট কৰিছে ফূৰ্তিতে ন, আজি টিউবৱেল পুতা যাব। এয়া আমাৰ বাবুৱে বাঁহ চাহ কাটি আনিছে। আৰু ক'ৰপৰা কাটি লাগে? অকণমান দূৰ হয় ন? বা ঠিকে আছে, আজি টিউবৱেল হৈ যাব তোমালোকৰ আৰু দেই। আজি এবাৰ পানী টেনশ্যন নাই। এতিয়া ধুনীয়াকৈ একদম ঠাণ্ডা পানীয়ে গা ধুব পাৰিবা, মন গ'লে খাব পাৰিবা, হয়নে? ইহঁতৰ বাবে এক শুভ মুহূৰ্ত। এয়া হাতত ধূপ লৈ আছে ন সন্ধ্যামণি, তাত ধূপ জ্বলাব যাতে পানীটো ভাল ওলায়। 3টা ল'ৰা ছোৱালীয়ে আশীৰ্বাদ কৰিব যাতে, নাজানো মানে পানী কেনেকুৱা ওলায়, ভাল ওলাব লাগিব। কাৰণ এইটো পানী সিহঁতি খাবও লাগিব, সকলোতে ব্যৱহাৰ কৰিব লাগিব। টেপৰ পানী আহি থাকিব বা চৰকাৰে দিয়ে, কিন্তু এইটো বস্তু বেছি ইউজ হ'ব। গতিকে ব'লা ধূপ জ্বলাবা এতিয়া। ল'ৰা ছোৱালীয়ে সেৱা কৰিছে যাতে পানী ভাল ওলায়, আপোনালোকক আশীৰ্বাদ কৰিব। এয়া তেওঁলোকে সেৱা সৎকাৰ কৰিছে ধূপ চাকি জ্বলাই। গতিকে সেয়া আৰু আগবাঢ়িছে এই শুভ কাম ভাগৰ বাবে। বাঁহ দিয়া হৈ গৈছে, 3ফালে 3ডাল। জানে আৰু এনেকৈ দমকল টাইপত পানী উলিয়াই থাকিব, ঢেঁকী মাৰি থাকিব। এইটো ঢেঁকী ফিটিঙৰ কাৰণে ঢেঁকী ফিটিঙৰ কাৰণে বাঁহকেইডাল ফিটিং কৰিছে। এইপিনে মিস্ত্ৰীয়ে শিকলি যোগাৰ কৰিছে। তীব্ৰ গতিত কাম কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ সিহঁতৰ বাবে পানীটো খুবেই প্ৰয়োজন হৈ আছে। সিহঁতৰ পানীয়ে নোজোৰে বুলি কৈছে, সেইকাৰণে আচলতে মই বহুত সোনকালে কামটো উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমডাল পাইপ ফুটাৰ কাম আৰম্ভ হৈছে। এয়া মিস্ত্ৰী ওপৰত উঠি আছে আৰু এইপিনে এজনে ঢেঁকী মাৰি আছে। এনেকৈ এডালকৈ পাইপ বহাই গৈ থাকিব। টোটেল 70 ফুট হ'বগৈ। তাৰপিছতে পানী ওলাব, ইহঁতৰ জীৱনলৈ পানী আহিব। আৰু তাই আলাসেৰে চাই আছে টিউবৱেলটো ফুটা দৃশ্যলৈ। কিমান যে আশা কৰি আছিলে পানী টুপিৰ কাৰণে সিহঁতি। আজি ইম্পৰ্টেণ্ট কথাটো কি জানে, সকলোতকৈ মোৰ বেয়া লাগিছে, সিহঁতক খাবলৈ চাউল নাছিলে। আজিৰ দিনটোত মই আহিলোঁ, এতিয়া চাউলৰ যোগাৰ হৈছে। কণ্ট্ৰল দোকানে কি কৈছে তোমাক? আধাৰ কাৰ্ড হ'লেহে দিব বোলে। মই অনুৰোধ কৰিছোঁ সেই কণ্ট্ৰলৰ দোকানীজনক, আধাৰ কাৰ্ডখন সিহঁতৰ হ'ব, কিন্তু খাবলৈ কিবা এটা সিহঁতক দি থাকক না। মই অনুৰোধ কৰিছোঁ আপোনালোকক।
আৰু গাঁৱৰ প্ৰত্যেকজন মানুহে যদি নিজৰ ভাগৰ 1 কেজিকৈ চাউল সিহঁতৰ বাবে এৰি থৈ আহে অন্ততঃ এই ল'ৰা ছোৱালীকেইটা আধাৰ কাৰ্ডখন হোৱালৈকেতো জীয়াই থাকিব লাগিব ন এতিয়া মই আহিছিলোঁ চাউল নাছিলে কিবাকৈ চাউল যোগাৰ হ'ল বাকী একোৱেই নাই দাইল আৰু চাউল কেইটামান আছিলে সেইখিনি যোগাৰ কৰি থৈ যাম কিন্তু মইতো সদায় আহি থাকিব নোৱাৰোঁ কিয় কণ্ট্ৰলৰ দোকানীজনী তেনেকৈ কৈছে আপুনি জানে সিহঁতৰ পৰিস্থিতিটো আপুনি গাঁৱৰে হয় মই আপোনাক অনুৰোধ জনাইছোঁ যাতে এই ল'ৰা ছোৱালীকেইটা মুখলৈ চাই আপুনি কিবা এটা ব্যৱস্থা কৰক গাঁৱৰ প্ৰত্যেকজন মানুহক মই অনুৰোধ জনাইছোঁ যে আপোনালোকৰ যি চাউল পায় তাৰ বাবে 1 কেজিকৈ চাউল যদি সিহঁতৰ বাবে এৰি থৈ যায় বা এপোৱাকেও তেতিয়াও এই ল'ৰা ছোৱালীকেইটা চলি থাকিব চাউলটো মেইন বাকী মই যি দিব লাগে দি আছোঁ আপোনালোকে সেইটো কেতিয়াও ভুল নকৰিব প্লিজ অনুৰোধ জনাইছোঁ আপোনালোকক আনফালে হেণ্ডেল মাৰিয়ে আছে কেইফুট বঢ়ালা মিস্ত্ৰী এইটো এতিয়া গৈ আছে 30 ফুট মানে 20 ফুট গ'ল 20 ফুট গ'ল এতিয়া 30 নম্বৰ ফুটৰ পাইপ বহাই আছে মানে কৈছোঁ বহুত তলত পানীটো পায় এতিয়ালৈকে পানী চোৱাগৈ নাই ন নাই চোৱাগৈ কিমান ফুট হয় নাজানো 70 ফুট পাইপ অনা হৈছে তাৰপৰা দেখা যাব কি হয় এইপিনে মাৰি আছে হেণ্ডেল ই বহুত দূৰৰ পৰা পানী কঢ়িয়াই আছে বাল্টিঙত এই সৰু ল'ৰাটোৱে কিমান কষ্ট কৰিছে আজি টিউবৱেলটোৰ কাৰণে চাওকচোন ইয়াত কাৰণ বহুত পানীৰ প্ৰয়োজন হ'ব সেইকাৰণে বহুত দূৰৰ পৰা পানী এনেকৈ ঢালি আছে ক্লাছ 8ত পঢ়ি থকা ল'ৰাটোৱে কিমান দায়িত্বৰে কামবিলাক কৰি আছে ভাবিলে আচৰিত লাগে নহয়নে সিহঁতি কষ্ট কৰে জীৱনত ভাল মানুহ হ'ব এটা লৈ যাওঁ বাবা দুটাত কঢ়িয়াব নোৱাৰিবা বেয়া লাগিছে কি কৰিব উপায় নাই বহুত কষ্ট কৰি সিহঁতি জীৱনটো চলাই আছে এইফালে সন্ধ্যামণিয়ে টিউবৱেল মাৰিয়ে আছে আৰু এই হাত ৰঙা পৰি গ'ল চাওঁ পানী কঢ়িয়াকৈ হাত ৰঙা পৰি গৈছে চা কষ্ট কৰিছে আজি ল'ৰা ছোৱালীকেইটাই সকলোৱে মিলি কষ্ট কৰিছোঁ আমি আজি কাৰণ আজিৰ ভিতৰত টিউবৱেলটো হ'ব লাগিব এইপিনে পানী কঢ়িয়াই আছে বাবাই এয়া হাত ৰঙা পৰি গৈছে ন বেয়া চেয়া নাপাবি আজি কষ্ট কৰ অলপ দেই সন্ধ্যামণিয়ে টিউবৱেল মাৰি আছে ভায়েকে কঢ়িয়াই আছে এয়া ভনীয়েক বহি দিছে হাত ৰঙা পৰি গৈছে বহুত কষ্ট কৰে ইহঁতি মই আচলতে আপোনালোক কেনেদৰে বুজাম যে এই 3টা ল'ৰা ছোৱালীয়ে কিমানখিনি কষ্ট কৰি থাকে আপোনালোকে যিদিনাখন সিহঁতৰ চলাই আহিব তেতিয়া গম পাব যে সিহঁতৰ জীৱনটো বহুতেই কষ্টকৰ 70 ফুট কমপ্লিট হৈ গ'ল একদম পাইপ লুকাই গ'ল আৰু 5 ফুট যাব আৰু মানে 70 ফুটেই হ'বগৈ 70 হ'বগৈ 75 হ'ব নি বা এই ওলাইছে লাহে ন এই বালিটো এইটো বগা বালি ওলাই গৈছে ন তাৰমানে ইমানটোতে টিউবৱেলটো ৰ'বগৈ আৰু ভাগ্য ভাল এইটো একদম পূৰা ব্ৰহ্মপুত্ৰ লেভেলত গুচি গ'ল হ'বলা 75 ফুট দ পাইপ টিউবৱেল হ'বলৈ গৈ আছে মাত্ৰ কিছু সময় বাকী পানী ওলাবলৈ বালি চক একদম তলৰ পৰা অহা বালিটো একদম বালি এইটো বালি ওলালে ফাইনেল হৈ যায় যে আইৰণ নাই আইৰণ নোপোৱা লেভেলত পাই গ'ল এইটো বালি দেখাই দিছোঁ এইটো বালি ওলাই গৈছে দেখিছেনে তলৰ পৰা গতিকে টিউবৱেলৰ কাম সম্পূৰ্ণ হ'বলৈ হৈ গৈছে আৰু হৈ গ'ল টিউবৱেল ফিটিং এটা কাম আজি সম্পূৰ্ণ কৰিলোঁ গোটেই দিনটো লাগিলে হয় নাই মিস্ত্ৰী টোটেল কিমান 75 ফুট পাইপ লগাই পানী উলিয়াই দিলোঁ এতিয়া সন্ধ্যামণি জিনটো আৰু আমাৰ মাজুজনী আহা তোমালোকৰ টিউবৱেল হৈ গ'ল মাৰা পানী উলিয়াই চাওঁ মজা পানী ওলাই গ'ল আজিৰ পৰা টেনশ্যন নাই ন আজিৰ পৰা কোনে পায় আৰু পানী অভাৱ হৈ আছিলে হয় নাই ৰাতিপুৱা পানী আহে আকৌ দিনটোলৈ আকৌ চলিব লগা হয় পানী যদি লাগে ইমানখিনি ইউজ কৰে ইমানখিনি উপায় নাইকিয়া হৈছিলে কিন্তু আজিৰ পৰা যিমান মন যায় সিমান পানী ব্যৱহাৰ কৰিব পাৰিব ইহঁতি গতিকে আজি এটা ইম্পৰ্টেণ্ট কাম সমাধান কৰিলোঁ যিটো কাম সিহঁতৰ বাবে খুবেই প্ৰয়োজন আছিলে পানীৰ অভাৱত সিহঁতি থাকে হয় ঠিকে আছে পানী টেপত পানী আহে কিন্তু 3টা ল'ৰা ছোৱালী চলিবৰ কাৰণে যথেষ্ট পানী লাগে চৰকাৰে তেওঁলোকক সুবিধা কৰি দিছে পানী ৰাতিপুৱা আহে টেংকি ভৰ্তি কৰি থৈ কিন্তু শেষ হৈ যায় হয় নাই শেষ হৈ যায় আৰু তোমালোকে যদি পানী যদি দৰকাৰ হৈছে এবাল্টি আধাটো ইউজ কৰিবলৈ থাকা হয় নাই কিন্তু আজিৰ পৰা টেনশ্যন নাই আজি গতিকে খুব ভাল লাগিছে এটা ডাঙৰ কাম সমাধান হোৱা বুলি ভাবিছোঁ ৰাতিপুৱা 9 বজাতে আহিলোঁ এতিয়া আপোনাৰ বাজিব হ'ল প্ৰায় 4:30 বাজিলে 4:30লৈকে টিউবৱেলটো পুতি কমপ্লিট কৰি সঁচাকৈ বহুত সুখী অনুভৱ কৰিছোঁ মই যেতিয়াই আহোঁ তেতিয়াই মানে বস্তু শেষ হ'ব হৈ যায় ন আজি চাউলো নাছিলে হয় নাই কেইটামান দাইল আছিলে খালি এনেকুৱা সময়ত আহি যাওঁ যাতে সিহঁতৰ বস্তুখিনি শেষ হয় আৰু কণ্ট্ৰলৰ দোকানী নিদিওঁ বুলি কৈছে বোলে আধাৰ কাৰ্ড নহ'লে তেনেকৈ কৈছিলে ইয়াৰ আগত কৈছিলে ন মই পুনৰবাৰ অনুৰোধ জনাইছোঁ যে এইটো কাম নকৰিব আধাৰ কাৰ্ডখন সিহঁতক হ'ব ৰিজেক্ট হৈছে আধাৰ কাৰ্ডখন বহুজনে চেক কৰিলে তেতিয়া আৰু বেংকৰ একাউণ্টটো হোৱা নাই সিহঁতৰ আধাৰ কাৰ্ডখন হোৱা নাই বুলি আগৰ যিটো এপ্লাই কৰিছে ৰিজেক্ট হ'ল নাজানো কিন্তু এইবাৰ মই সিহঁতি ডাইৰেক্ট অফিচলৈ লৈ যোৱা হ'ব মানুহ তেনেকৈ দায়িত্ব দিছোঁ গৈ পেলাই সিহঁতক ডাইৰেক্ট এপ্লাই কৰা যাব আধাৰ কাৰ্ডখন আহিব সেই কণ্ট্ৰলৰ দোকানীজনক মই অনুৰোধ জনাইছোঁ যে যি আপোনালোকে 15 কেজি চাউল দি আছিলে এই ল'ৰা ছোৱালীকেইটাক দিব গাঁৱৰ মানুহেও যদি কণ্ট্ৰলৰ চাউল তেওঁলোকৰ বাবে এপোৱাকৈ ৰাখি থৈ আহে কণ্ট্ৰলৰ দোকানীজনে দিবলৈ সুবিধা হ'ব এক মানৱীয়তা দেখাব বুলি আশা কৰিছোঁ আৰু যোৱাবাৰ যে দি থৈ গৈছিলোঁ পইচা শেষ হ'ল শেষ হ'ল বস্তু কিনিব লগা হ'ল হয় নাই জানেই মই প্ৰত্যেকবাৰে আহোঁ আজি টিউবৱেলটো পুতিবলৈ আহোঁতো সিহঁতক এইটো দি থৈ গৈছোঁ দেই
চলি থাকিবা একদম নিয়মত চলিবা হিচাপত চলিবা মাত্ৰ 6 মাহ অপেক্ষা কৰা 6 মাহৰ পিছত তোমাৰ জীৱনটো তোমালোকৰ জীৱনটো সকলোৱে বেলেগ হৈ যাব ল'ৰাটোৱে আজি বহুত কষ্ট কৰিছে তিনিটাই কষ্ট কৰিছে কাৰণ পানী কঢ়িয়াব লগা আছে টিউবেল পুটোতে বহুত দূৰৰ পানী আনিব লগা হৈছে আৰু নেক্সট ভিডিঅ'ত এটা ভাল খবৰ সিহঁতৰ দিবলৈ চেষ্টা কৰিম এই খবৰটো ফাইনেল এতিয়ালৈকে হোৱা নাই কাৰণে দিয়া নাই কিন্তু নেক্সট ভিডিঅ'ত সকলো আপোনালোকক দেখাম কি ভাল দিন সিহঁতৰ জীৱনলৈ আহি আছে সিহঁতৰ জীৱনলৈ ভাল দিন আহিব লাগিব সিহঁতৰ জীৱনত প্ৰত্যেকটো দিনেই ভাল হৈ যাব লাগিব তাকে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ ধন্যবাদ